অঞ্জলি দৈমাৰীৰ নেতৃত্বত বড়োভূমিৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি? মুখ্যমন্ত্ৰী বিচৰা নাই এইটো প্ৰভাৱটো কিয় নপৰিব? প্ৰত্যেকজন মানুহৰে এটা সব ক্ষেত্ৰতে নিজৰ মানে কি কয় আপোনাৰ ফলোৱাৰ্ছ থাকে, টিম থাকে। গতিকে এইখিনি টিমটো একেলগে কথা বাৰ্তা পাতিয়ে লৈছে। গতিকে ৰাজনীতিত মানে সবটোৱে ফেক্টৰ। গতিকে ডেফিনেটলি এইটো হ'ব ইলেকশ্যনত। গতিকে নিজে জিকিব নোৱাৰিলেও কাকবা জিকাত কাকবা হাৰাত এইটো কামত আহিব, যিহেতু ভোট তেওঁলোকে ল'বই। গতিকে জিকা ভোটো ল'ব পাৰে আৰু জিকিব নোৱাৰিলে কোনোবা পাব পৰা ভোটটো টানি দি পেলাই জিকিব নালাগা মানুহো জিকি যাব পাৰে। গতিকে চবৰে যিকোনো মানে ক্ষেত্ৰত ৰাজনীতিত ইণ্ডিপেণ্ডেণ্ট কোনোবা নমিনেশ্যন দিলেও সি 1000 ভোট লৈ পেলাই কাকবা হয়তো জিকিব লগাত 500 ভোটত হাৰাই দিয়াত এনেকুৱা কামত আহিব পাৰে। তো এইটো চবেই ফেক্টৰ হয়। গতিকে তেখেতসকলে এটা পাৰপাছ লৈ গঠন কৰিছে। মুখ্যমন্ত্ৰীৰ কথাটো হ'ল কি, এই BTCখন মানে এই অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ লৈ পেলাই এটা দীঘলীয়া সংগ্ৰাম, আৰু তাৰপিছত চৰকাৰে এই অঞ্চলৰ ৰাইজে নিজে নিজৰ প্ৰয়োজনীয় কামবিলাক কৰিব পাৰা এই ক্ষমতাটো লগ থাকক বুলি কৰ্তৃত্ব প্ৰদান কৰিছে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীৰ জৰিয়তে BTCৰ দ্বাৰা। এতিয়া BTCৰ কাৰণে আইন কানুন 40টা বিভাগৰ ক্ষেত্ৰত অসম চৰকাৰে নকৰে, BTC নিজে কৰে। আৰু এই 40টা বিভাগত বিশেষভাৱে নিজে আঁচনি ল'বলৈও চৰকাৰে পুঁজি আবণ্টন কৰে। আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ আঁচনিবিলাকো BTC নিজে ডিচিশ্যন ল'ব পাৰে যে সেই আঁচনিখন কোনটো জাগাত কৰিব, কোনটো জিলাত কৰিব। গতিকে মানে সেইটোৱেই কথা। ঠিক আছে।